Hello friends, welcome to my channel. Now you are a self-independent. আজিৰ বিষয় যিসকল ফাৰ্ষ্ট সেমিষ্টাৰ ষ্টুডেণ্ট গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত অধ্যয়ন কৰি আছে সেইসকলৰ বাবে কাৰণ ৰেজিষ্ট্ৰেশ্যনটো ডাউনলোড কৰোঁতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগে কিন্তু আপোনালোকৰ কাছত নাই তো বন্ধু বান্ধৱীসকল আপোনালোকে চিন্তা কৰিব নালাগে মই আপোনালোকক অতি সহজৰে দেখাই আছোঁ কেনেকৈ ডাউনলোডটো কৰিব লাগে আৰু এটা এনাউন্সমেণ্ট আছে মোৰ এই চেনেলটোত এডুকেশ্যন ৰিলেটেড ভিডিঅ'জ আৰু ডকুমেণ্টছ ৰিলেটেড ভিডিঅ'জ যিকোনো ডকুমেণ্ট আপোনালোকৰ যি হয় লাগে আপোনালোকে জাষ্ট কমেণ্ট কৰি মোক জনাব আৰু আপোনালোকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই কোনো ভিডিঅ' পোষ্ট কৰোঁতে আপোনালোকে যেন প্ৰথমে পায় আপোনালোকে আপোনালোকৰ মোবাইলত জাষ্ট জিও পোৰ্টেল বুলি লিখি সাৰ্চ কৰি দিব জিও পোৰ্টেলটো এইটো হৈছে অফিচিয়েল ৱেবছাইট এইটোত ক্লিক কৰক গুৱাহাটী ইউনিভাৰ্চিটি পোৰ্টেলত আহি গৈছোঁ ইয়াত আপোনালোকে নিউ ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন এণ্ড লগইনটো ক্লিক কৰিব আপোনালোকে যেটো ৰেজিষ্ট্ৰেশ্যন কৰোঁতে এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড দিছিলে সেইটো দি ইয়াত লগইন কৰিব মই মোৰ এপ্লিকেশ্যন নম্বৰটো ইয়াত বহাই আছোঁ পাছৱৰ্ডখন বহাই আছোঁ আৰু ইয়াত সহজ এটা ক্যালকুলেশন কৰিব লাগে মই পেজখনত লগইন হৈ গৈছোঁ জীৱনৰ এইটো ইয়াত জাষ্ট ইয়াত ক্লিক কৰিব তাৰ পাছত ইয়াত ডাউনলোড অপশ্যনটোত ক্লিক কৰিব ইয়াত দিয়া আছে ডাউনলোড ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এইটো ক্লিক কৰিলে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনখন ডাউনলোড হৈ যাব সো ফ্ৰেণ্ড আশা কৰিছোঁ আপোনালোকে বুজি পাইছে ইয়াৰ পিছতো যদি বুজি নাপায় আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু পাৰ্চনেলি মেছেজ কৰিব পাৰে মই আপোনালোকক সহায় কৰিম ভিডিঅ'খন ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলখন ছাবস্ক্ৰাইব কৰি দিব যাতে আমি কোনো ভিডিঅ' পোষ্ট কৰোঁতে আপোনালোকে যেন প্ৰথমে যেন পায় থেংক ইউ